নমস্কাৰ, আজিৰ খবৰলৈ স্বাগতম জনাইছোঁ। এগৰাকী মহিলা চিকিৎসকৰ মহানুভৱতা। ধন থাকিলেই সকলো সম্ভৱ নহয়, মনটো থাকিব লাগিব। তেনে এক মহানুভৱতাৰ নিদৰ্শন দেখুৱালে এগৰাকী মহিলা চিকিৎসক ডাঃ ৰশ্মিতা উপাধ্যায়ে। ডিগবৈ বালিজান পুবেৰুণ প্ৰাথমিক বিদ্যালয়ত ডাঃ ৰশ্মিতা উপাধ্যায়ৰ পিতৃ স্বৰ্গীয় মিত্ৰলাল উপাধ্যায় আৰু মাতৃ স্বৰ্গীয় হৰিদেৱী উপাধ্যায়ৰ পবিত্ৰ স্মৃতিত মিত্ৰহৰি শিশু উদ্যান নামেৰে এখন উদ্যান শিশুসকলৰ মানসিক তথা শাৰীৰিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে আজি পূজাৰ উপহাৰ হিচাপে প্ৰদান কৰে। এই উদ্যানখন শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ নাৰায়ণ উপাধ্যায়ে। পুবেৰুণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শংকৰ প্ৰসাদ উপাধ্যায়ে আঁত ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সুধানন্দ স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে ডাঃ নাৰায়ণ উপাধ্যায়, বিশিষ্ট অতিথি ৰূপে নাৰায়ণ শৰ্মা, তেজ বাহাদুৰ চেত্ৰী, দিবাকৰ চেত্ৰী, শিৱ উপাধ্যায় আদি উপস্থিত থাকে। অনুষ্ঠানত সকলোৱে ডাঃ ৰশ্মিতা উপাধ্যায় এনে মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে। আৰু স্বৰ্গীয়া হৰিদেৱী উপাধ্যায়ৰ স্মৃতিত আজি ডাঃ ৰশ্মিতা উপাধ্যায় আৰু তেখেতৰ পৰিবাৰে ইয়াত এই পুবেৰুণ প্ৰাথমিক বিদ্যালয় বালিজানত যিটো মোৰ বাল্যকালৰ স্থান, য'ত মই ইয়াত পঢ়া শুনা কৰিছিলোঁ, সেই স্থানৰ এই পুবেৰুণ প্ৰাথমিক বিদ্যালয়ত এই যিটো খেলাৰ যিটো উদ্যান বিভিন্ন সঁজুলিৰ সৈতে ইয়াত তেওঁ প্ৰতিষ্ঠা কৰিলে ৰশ্মিতা উপাধ্যায়, সেইটো আমাৰ কাৰণে এটা বৰ আনন্দৰ কথা। আৰু এইটো বালিজানৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা ডাঙৰ এটা সুবিধা যে তেওঁলোকে খেলা ধূলাৰ কাৰণে ইয়াত এটা সুবিধা পাব, মাধ্যম এটা পাব। আৰু খেলা ধূলাৰ মাধ্যমেদি তেওঁলোকৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক তিনিটা উৎকৰ্ষ সাধনৰ কাৰণে তেওঁলোকে ইয়াত এটা সুযোগ পাব। গতিকে মই আশা ৰাখিছোঁ ডাঃ ৰশ্মিতা উপাধ্যায়ৰ এই প্ৰয়াসে এই অঞ্চলৰ উন্নতিৰ কাৰণে যথেষ্ট সহায়ক হ'ব। উদ্যানখন একচুৱেলি মই মা দেউতাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। মা দেউতাৰ স্মৃতিটো আমাৰ সদায়, মা দেউতাই আমাৰ প্ৰথম শিক্ষাগুৰু, প্ৰথম আমাক পোহৰৰ জ্যোতিটো মা দেউতাই দেখুৱায়। গতিকে মা দেউতাৰ স্মৃতিতে এই নিৰ্মাণ কৰিছোঁ। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।